এয়া আমাৰ চকলুভৰীয়া বংশৰ বংশাৱলী উৎসৱটো সুচাৰুৰূপে পৰিচালনা কৰি নিবৰ বাবে আমাৰ ডেকাচমে গোটেই কামখিনি কৰি আছে। ডেকা বুঢ়া সকলোৱে আহিছে ইয়াত এই বিষ্ণু পণ্ডিত সমন্বয় ক্ষেত্ৰলৈ। চেনেহৰ চেলেংখন পাৰি দে ৰৈ বৈ আহিছো চেনেহৰ চেলেংখন পাৰি দে ৰৈ বৈ আহিছো চেনেহৰ চেলেংখন পাৰি দে পাৰি দে চেনেহৰ চেলেংখন পাৰি দে। চকুলিভৰীয়া বংশৰ সকলো প্ৰবজাত আমাৰ য'ত আছে বাহিৰা আমি লগ নোপোৱা ককাই ভাই বংশজসকল সকলোকে যদি আমি এই সমন্বয়স্থলীত লগ পাওঁ খুবেই আনন্দিত লাগিব। আৰু আমি আজিলৈকে পূৰ্বপুৰুষসকলৰ কাৰো লগত সাক্ষাৎকাৰ হোৱা নাই, তেখেতসকলৰ ল'ৰা ছোৱালীৰ লগত সাক্ষাৎ হোৱা নাই। এইবাৰ আমি এই ১ নং বানটো গাঁৱত আমাৰ বংশজসকলৰ যি বংশাৱলী উৎসৱ, এই বংশাৱলী উৎসৱত সকলোকে ককাই ভাই বৰ্তা দদাইদেউ সকলোকে আমি আজি এই সমন্বয়স্থলীত লগ পাম বুলি খুবেই গৌৰৱান্বিত। আৰু সকলোকে ১ নং বানটো গাঁৱত আমি লগ পালে খুবেই আনন্দিত হ'ম। আৰু সকলোৱে এতিয়া প্ৰস্তুতি চলাই আছোঁ আৰু পূৰ্বসুৰীৰ সুৰ সমলয়ৰে গীতে মাতে অতি মনোহৰ। পূৰ্বসুৰীৰ সুৰ সমলয়ৰে গীতে মাতে অতি মনোহৰ। পূৰ্বপুৰুষৰ তেজবল শক্তিৰে আমি সংগ্ৰামী বংশধৰ, আমি সংগ্ৰামী বংশধৰ। পূৰ্বসুৰীৰ সুৰ সমলয়ৰে গীতে মাতে অতি মনোহৰ। বহুত আঁতৰৰ পৰা অতিথি আহিব আৰু একেলগে আমি সকলোকে দেখা পাম বুলি এই অনুষ্ঠানটো চলাই আছোঁ। আমি ডেকা চাম আহি এই কাম হাতত লৈছোঁ আৰু আমাৰ প্ৰত্যেকৰে মন উগুল থুগুল হৈ আছে আমাৰ বংশজসকলক লগ পোৱাৰ স্বাৰ্থত। এয়া প্ৰত্যেকে আনন্দময় মনে কাম কৰি আছে। ইয়াৰ পিছত আমি আকৌ আৰু অন্যান্য কাম আছে। এই পুখুৰীটোৰ নাম আমাৰ শলিয়া পুখুৰী, লাহনী পুখুৰী। টাংধৰা পুখুৰীটো আমাৰ মেইন মণ্ডপৰ অপজিটত আছে, ফ্ৰণ্টত। বংশৰংশই সময়ে সুবিধাই ঠাই ঠাই লৈছিল থিতাপি। বংশৰংশই সময়ে সুবিধাই ঠাই ঠাই লৈছিল থিতাপি। আমি বংশাৱলীৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ, কাম কৰি আছোঁ। আইসকলে ডুং চুং ধুইছে, পাত পটুৱা ধুইছোঁ। আজি 2 মাহ 3 মাহৰ পৰা এই বংশাৱলীৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। শালিকি চৰায়ে কিৰিলি পাৰিলে
গছৰ গুটি খাবলৈ পাই আমি সমনীয়াই কিৰিলি পাৰিলো বংশাৱলী বাতৰি পাই সেই বিহুৰে বিৰিণা পাতে সমনীয়া ঐ পাতে সমনীয়া ঐ বিহুৰে বিৰিণা পাত এই বিহু থাকে মানে বিহুকে বিনাবা ঐ বিহুকে বিনাবা ঐ বিহু গ'লে বিনাবা কা এই পল ভাল কৰি বাবি ঐ চেনাই ধন ঐ বাবি ঐ চেনাই ধন ঐ পল ভাল কৰি বাবি এই বিৰিণা জোপাতে তামোল থৈ আহিছোঁ ঐ তামোল থৈ আহিছোঁ ঐ মোলৈ মনত পেলাই খাবি আজি সমবেত চকলি ভৰিয়া বংশৰ শিপা বিচাৰি আমি সমবেত চকলি ভৰিয়া বংশৰ শিপা বিচাৰি শালিকাই চৰায়ে কিৰিলি পাৰিলে ঐ কিৰিলি পাৰিলে ঐ গছৰ গুটি খাবলৈ পায় আমি সমনীয়াই কিৰিলি পাৰিলে ঐ কিৰিলি পাৰিলে ঐ বিহুৰে বতৰা পায় এই আজি বিহু কাইলৈ বিহু নাহৰ ফুল ফুলিবৰ বতৰ চব ভাজিব লৈছোঁ ডাব কাটিছোঁ আৰু বাকীবোৰ পিঠা বনাই আছে তাত ৰাইজে চব কামত লাগি আছে ব্যস্ত হৈ আছে কিছুমান বিহু গাইছে কিছুমান নাচ গান কৰিছে চবে চব কামত লাগি আছে আৰু বিজি হৈ আছে কাইলৈ বাৰ আমাৰ ভোজ খোৱা হ'ব সকলো ৰাইজ আহিব আলহী আহিব আমাৰ বংশধৰ ডাঙৰীয়াসকল আহিব আমাৰ চকলিপুৰীয়া বংশাৱলী এই মুখ্য তৰণখন আমি আজি 4 দিনে আমাৰ দুলাল গগৈ আমাৰ গগৈ ভাইটি মই আমি দেহেকেহে লাগিছোঁ আমি ঠিক মানে বংশাৱলীৰ কাৰণে আমাৰ নিজৰ মানে দেহাটো কেনে কৰিছে আমি নিজে ক'ব পৰা নাই আমি কামৰ কাৰণে আমি ভাত খাইছোঁ নাই ভাতৰ কথা আচলতে ভোক বোলা বস্তুটো আমি পাহৰি গৈছোঁ যে আমি খুব চেষ্টা কৰিছিলোঁ যথেষ্ট ধুনীয়াকৈ বনাম বুলি আমাৰ মানে কিছুমান বস্তু আমি এতিয়ালৈকে হেৰি পোৱা নাই আহিব আৰু ধুনীয়া হ'ব ইয়াৰ ওপৰত আৰু অলপ ষ্টাইল টাইপ দিয়া হ'ব আমাৰ ইয়াত স্কাই লগাই নাই আৰু তলত আমি জাপি দিয়া নাই আৰু কিছুমান বস্তু আমাৰ ধুনীয়াকৈ হ'ব আমাৰ বিশেষত তোৰণখন খুব সোনকালে ওলালেহেঁতেন কি হ'ল আমাৰ গাড়ী সোমাবৰ কাৰণে অকণমান অসুবিধা হোৱাৰ কাৰণে আমি আকৌ তোৰণখন আকৌ জইন দিব লগা আছে এডোখৰ সেই জইন দিয়াৰ কাৰণে যথেষ্ট সময় লাগিল আৰু সময় লাগিলেও আমাৰ নিশ্চয় আমি কাম কৰি ভাগৰি পোৱা নাই এতিয়ালৈকে কাম কৰি আছোঁ আৰু কাম কৰি যথেষ্ট ভাল লাগিছে চকলিভৰীয়া প্ৰথম বংশাৱলী আমি উলহ মালহেৰে নিজক পাহৰি আপোন পাহৰা হৈ গৈছোঁ সেই সূত্ৰে আমি কাম কৰি থাকোঁতেও আমাৰ অকণো ভাগৰ দিব লগা নাই সংগ্ৰামী বংশধৰ পূৰ্বসূৰী সুৰ সমদয়ৰে গীতে মাতে অতি যিটো শীৰ্ষগীতৰ আখৰা চলি আছে এতিয়াও আৰু এইকেইদিন ৰাইজে সকলোৱে কষ্ট কৰিছে আৰু সকলোৱে গীতটো শিকি কাইলৈৰ পৰা উপস্থাপন কৰিব গতিকে সকলোকে ধন্যবাদো জনাইছোঁ আৰু গীতটো খুব ধুনীয়াকৈ লিখি দিলে আমাৰ দিগন্ত গগৈ ককাই আৰু সুৰ কৰিলোঁ মই চেষ্টা কৰিলোঁ সুৰ কৰিবলৈ আৰু
গোটেই কম্প'জিশ্যনটো বনালোঁ আমি সবিমল ডেকা, প্ৰশান্ত গগৈ ককা, সবিমল ডেকা আৰু মই লাগি বহুতদিনীয়া আখৰাৰ পিছত কাইলৈৰ পৰা গীতটো ৰাইজৰ আগত উপস্থাপন কৰিম। যাবি গৈ বঙমূৰৈ কাণলৈ সাঁচিবি মৰম